আমাৰ বিদা সিংলেং ডাঙৰীয়া আমাৰ ডিফুৰ বিধায়ক তেখেতত দেৰিকৈ আহিলেও কিন্তু ফুটবল বৰুৱা ডাঙৰীয়া হওক আপুনি মিটিং কৰিছে প্ৰেচিডেণ্টে উপস্থিত আছে এই কথাটো হয় নে নহয় আপুনি পাতিছে নেকি এনকুৱাৰী কমিটি পঠাব পাৰে আনাৰে এজন এনকুৱাৰী কমিটি পঠাব পাৰে অন্য মুখ্যমন্ত্ৰী নহয় এসটি মোৰ্চা প্ৰেচিডেণ্ট আমাৰ সুন্দৰ সিং ক্ৰামছা এসটি মোৰ্চা প্ৰেচিডেণ্ট জিলা মহিলা মোৰ্চা আমাৰ ৰশ্মি তেৰণ পি তাৰপাছত এসি জিলা প্ৰভাৰী আমাৰ পৰিমল মজুমদাৰ এসি মোৰ্চা আৰু নাই না বাকী মোৰ্চাবিলাক নাই ঠিক আছে লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ বিভিন্ন ঠাইত সাংগঠনিক শক্তি কৰাৰ ক্ষেত্ৰত আজি আমি কাৰ্বি আংলং জিলাৰ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ এজন বিশিষ্ট জ্যেষ্ঠ কাৰ্যকৰ্তা তথা মাননীয় বিধায়ক ফুটবল কৰা ডাঙৰীয়া আমাৰ ডিফু আজি আমি এটি দলীয় কাৰ্যসূচী লৈ ভাৰতীয় জনতা পাৰ্টীৰ বুথ সশস্ত্ৰীকৰণ লৈ আজি ডিফু সমষ্টিত উপস্থিত হ'লোহি আৰু ইয়াত আমাৰ সন্মানীয় কাৰ্যকৰ্তা বন্ধুসকলৰ লগত প্ৰথমলানি আলোচনা আমাৰ হ'ল আৰু আমি নিজৰ দলীয় কাৰ্যসূচীতে আজি আহিছোঁ আৰু দলীয় কাৰ্যসূচীত আজি আমাৰ স্থানীয় বিধায়ক বূথ সিং ডাঙৰীয়া উপস্থিত আছে আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকলক লগত লৈ সন্মানীয় জিলাৰ সভাপতিক লগত লৈ শক্তি কেন্দ্ৰৰ ইনচাৰ্জ মণ্ডলৰ সন্মানীয় সভাপতিসকল বুথৰ সভাপতিসকল আৰু আমাৰ যি বুথ সশস্ত্ৰীকৰণৰ ওপৰত যি টলি আমি নিৰ্মাণ কৰিছোঁ এই টলি সকলো কাৰ্যকৰ্তা বন্ধুৰ লগতে এলানি আলোচনা হ'ল আৰু আগন্তুক দিনত আমি এই সমষ্টিৰ পৰা কেনেকৈ ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক আৰু সুদৃঢ় কৰি তাৰ ওপৰত আলোচনা হৈছে স্যাৰ যিহেতু আপোনালোকে আজি অৰুণাচলৰ বিষয়ে আলোচনা কৰিছে যে আমাৰ এইপিনি ডিফু LAC কিমান অৰুণাচলে আছে নাই সমষ্টি ৱাইজ এটা এল'কেশ্যন দিছে অল অভাৰ আছাম 126 হিচাপত ইয়াতে মোটামুটি 6,000 পাইছে নিশ্চয় মই ভাবিছোঁ এনেকুৱাই মোৰ নিজৰ সমষ্টিত মই ৰাখিছোঁ ইয়াত পাইছে 6টা মণ্ডলৰ মানে কিমান সেই হিচাপতে ভাবোঁ ইকুৱেলি পপুলেশ্যন ৱাইজ ভাল এটা অভিযোগ আছে যে কিছুমান মানুহে কৈ আছে যে মানে যিসকল বিজেপিত মেম্বাৰশ্বিপ আছে তেখেতসকলে মানে অৰুণাচলত পাইছে আৰু যিসকলে মানে কোনো মানে পলিটিকেল প্লট মানে কোনো মেম্বাৰশ্বিপ নাথাকে তেওঁলোকে মানে অৰুণাচলত পোৱা নাই বুলি মানে বহুত অভিযোগ আছে সেই বিষয়ে কোনোবাই অভিযোগ কৰিব পাৰে অভিযোগৰ সত্যাসত্যটো আচলতে এনালাইচিছ কৰিলেহে গম পাব তো মই নাভাবোঁ তেনেকৈ যে আমাৰ দলৰ কাৰ্যকৰ্তা বন্ধুসকলৰ সেইটো আচলতে নিদিয়া দৰ্শ নহয়ো
আৰু চৰকাৰী পক্ষৰ পৰা এইখিনি নিৰ্বাচিত হয় গতিকে এইটো কেতিয়াও ভুল হ'ব নোৱাৰে শুদ্ধ পদ্ধতিৰে যাব তাৰ পিছত এটা ষ্টেটৰ বিষয়ে আপুনি কি কৈছে যেহেতু নাই আজি সম্পূৰ্ণ দলীয় কাৰ্যসূচীত আহিছোঁ গতিকে ষ্টেটৰ বিষয়ে একো নকওঁ Nanglitum Diphu LAC krung chingsai amei kepado dari sarputum sida menang cetong no rapen non kebang jilang pining la 2023 pen saya mau kiteng yang anjatong kece parang do non state committee Bharatiya Janata Party kaping kharate Assam angkang ailetin la Booth Sashatikaran Abhiyan Langpher Bharatiya Janata Party la organization la language la leke Booth hukti hale mera booth sabse mazboot nasot thepi NPNC state committee Bharatiya Janata Party pen pinida itum 19 Diphu LAC naso Diphu 19 Diphu LAC along homosti doan Mondol President office bearer apen ke Mondol Morcha President Sakti Kendro Convenors lahai tumpen ang CPT dak pilitum Langpher homosti long no 19 Diphu LAC organizational chingsai da ilitum polong komaji long senang bilo kasi non ke bangji 2024 ansose Bharatiya Janata Party tepang tang ponjia phan kedam tang ko anma ansose ako puthot ong dung abut pen kecepa hagia phan nilitum non cicik jedang bomlo 2024 MP election of Thagalo na pen ke non prabjin pen APS 10 sisteme khusus APS long si ke claim ke dam timi ma na pen khusus APS si ke claim ke dam sabso ke pa phido ma lahai ni tu tare jin ko ra si pening ko ra hini ko puthot tunjing sai ma ni tu bandu ji na son se ni tum Bharatiya Janata Party state committee pen na pin kharate ni tu claim kon bom apen no namat Langpher long Bharatiya Janata Party Lembang bidoan stami Jepang tangola apen ke bagi stami tum Langpher long bangke ke dam tang ko anma an sosili tum longpon tuji ke hai hongkha stami nasilalo ini nilitum da Bharatiya Janata Party ahin pen krung chingsai mai padu bangke ye organization abuthat penanari dinglo MSc election apsi state committee pen non MP election of Panthot ko ansi that LA wise ke claim bang pu bang pitum alert ma alert de ma la hai nangelang ne chari lo lam